পোনপ্ৰথমে আপোনালোকক তামোলপুৰীয়া ওপেন আছামিজ কালচাৰ ইউটিউব চেনেলৰ পৰা শুভেচ্ছা জনাইছোঁ। বহুদিন মই ভিডিঅ' বনোৱা নাছিলোঁ, ক'ভিডৰ সময়ত বনাইছিলোঁ। মোটামুটি 2020ৰ পৰা 5 বছৰ কাল ভিডিঅ' বনোৱাই নাছিলোঁ। আৰু মোৰ এই ভিডিঅ' কমাৰ্চিয়েল ভিডিঅ' নহয়, কেতিয়াবা ভাল লাগিলে মানে স্মৃতি হিচাপত কিছুমান ভিডিঅ' বনাওঁ। গতিকে আজিও মই স্মৃতি হিচাপত এটি ভিডিঅ' বনাবলৈ ওলাইছোঁ। আজি মোৰ ঘৰত উপস্থিত আছে ওদালগুৰি জিলাৰ ভৱেশ দত্ত। তেখেত এজন বিশিষ্ট সাহিত্যিক। তেখেতৰ সৰু ছোৱালীজনী মই কাম কৰা বিদ্যালয়ৰ কাষতে বিয়া হৈছে। গতিকে সেই সূত্ৰে তেখেতৰ লগত মোৰ চিনাকি, আৰু এই চিনাকি গৈ এদিন ভাল বন্ধুত পৰিণত হৈছে। তেখেত মোতকৈ বহুত ডাঙৰ। তেখেতৰ বৰ্তমান বয়স 76 বছৰ। তথাপিও বয়সৰ লগত কোনো পাৰ্থক্য নাই বন্ধুত্বৰ। তেখেতে আজি 2 দিন হ'ল আহিব তেখেতৰ ছোৱালীৰ ঘৰত, আৰু মোক ফোন কৰিলে, আৰু সেই মৰ্মে মই গৈ আজি তেখেতক মোৰ ঘৰলৈ লৈ আহিলোঁ বাইকেৰে। আৰু আজি তেখেত মোৰ ঘৰত আলহী। গতিকে ইতিমধ্যে আমি ভাত পানী খাই ল'লোঁ, আৰু খাই লৈ এটি স্মৃতি হিচাপত এটি ভিডিঅ' বনাবলৈ ওলাইছোঁ। তেখেতে ইতিমধ্যে বহুকেইখন কিতাপ লিখিছে, আৰু কি লিখিছে আমি সকলোবোৰ জনাম। প্ৰথমতে তেখেতৰ লগত অলপ চিনাকি হৈ লওঁ, আপোনালোকো চিনাকি হৈ লওক। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ জন্ম ক'ত বাৰু কওকচোন ভালকৈ। মোৰ জন্ম হৈছিল ওদালগুৰি জিলাৰ, বৰ্তমান ওদালগুৰি জিলা, ওদালগুৰি সদৰৰ পুৰণিঘৰে বাৰীত, ওদালগুৰি 6 নম্বৰ ৱাৰ্ডত, 1950 চনৰ 5 ফেব্ৰুৱাৰীত। বৰ্তমান মোৰ বয়স 76 বছৰ। তেখেতৰ এটি নাম আছে, তেখেতক সকলোৱে আপোনাক কি কবি বুলি জনাজাত? ৰূপালী জাহাজৰ কবি বুলি। ৰূপালী জাহাজৰ কবি বুলি ইতিমধ্যে তেখেত খ্যাত হৈছে। গতিকে তেখেতে এতিয়ালৈকে 9খন কবিতা পুথি লিখিবলৈ সক্ষম হৈছে। ইতিমধ্যে 9খন কবিতা পুথি প্ৰকাশ পাইছে। আৰু এই 9খন কবিতা পুথি আপোনালোকক কি মই জনাই দিছোঁ। তেখেতৰ প্ৰথম কবিতা পুথিখন হ'ল ৰূপালী জাহাজ। তাৰপিছত তেখেতৰ নাম যাৰ প্ৰেমৰ নৈ, আশা স্বপ্ন ইত্যাদি, জীৱন বৃত্তৰ পৰিধি, প্ৰবাহিত শব্দৰ মাজেদি, নীলগাই নথবা আকাশ, শতাব্দীৰ সাধু, মেটেকা ফুলৰ সুবাস, কাৰ সতে কথা পাতোঁ। গতিকে তেখেতৰ এই 9খন কবিতা পুথি প্ৰকাশ হৈছে ইতিমধ্যে। আৰু অপ্ৰকাশিত হিচাপত ভালেকেইখন কিতাপেই আছে পাণ্ডুলিপি হিচাপত। গতিকে অতি শীঘ্ৰে এই কিতাপকেইখনো তেখেতে প্ৰকাশ কৰিব। হয়তো অৰ্থৰ অভাৱৰ বাবে তেখেতে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও আমি আশাবাদী, অতি সোনকালে আমি এই কিতাপবোৰ পঢ়িবলৈ পাম। তেখেতৰ অপ্ৰকাশিত কিতাপকেইখন মই বাৰু ক'বলৈ চেষ্টা কৰিছোঁ। অবুজনৰ বাকচ গল্প সংকলন, আমাৰ দৃষ্টিত প্ৰবন্ধ সংকলন, অনুৰণ কবিতা পুথি, গীতি মালঞ্চ গীতৰ কথা, মন সাগৰৰ পাৰ কবিতা পুথি, নিৰহাৰা পক্ষীৰ সপোন কবিতা পুথি, মইনাৰ ঘৰ শিশু কবিতা পুথি। গতিকে এই অপ্ৰকাশিত হিচাপত 7খনেই আছে। গতিকে অতি সোনকালে তেখেতে হয়তো আৰ্থিক ফালৰ পৰা সম্বল হ'লে হয়তো প্ৰকাশ কৰিব। আৰু ইতিমধ্যে এখেতে অসমৰ বিভিন্ন স্থানৰ পৰা তেখেতৰ লিখনিৰ জৰিয়তে বিভিন্ন বঁটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। এইবিলাকো আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। অসম সাহিত্য সভাৰ 2008 চনত অনুষ্ঠিত 5ম দ্বিবাৰ্ষিক দক্ষিণপাট নগাঁৱৰ অধিৱেশনৰ কবিতাৰ অনুষ্ঠানত যোগদান আৰু কবিতা পাঠ।
2002-04 বৰ্ষত একাধিক্ৰমে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আছিল তেখেত। অধুনালুপ্ত ৰংমিলি মইনা পাৰিজাতৰ সভাপতি, সুৰভি মইনা পাৰিজাতৰ উপদেষ্টা। 1990 চনত তিনিচুকীয়াৰ পষেকীয়া বিচিত্ৰা অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ। হালদা নৱদ্বীপ সাহিত্য সভাই আয়োজন কৰা কবিতা প্ৰতিযোগিতাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ। জিজ্ঞাছে আয়োজন কৰা ছবি চাই কবিতা লিখা প্ৰতিযোগিতাত উদগনি বঁটা লাভ। সদৌ অসম ভিত্তিত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ কবিতা প্ৰতিযোগিতাত উদগনি বঁটা লাভ। সদৌ অসম ভিত্তিত নলবাৰী বাসনা সাহিত্য সভাৰ কবিতা প্ৰতিযোগিতাত বঁটা লাভ। প্ৰত্যক্ষ সাহিত্য প্ৰকাশ টংলাৰ দ্বাৰা 2010 সম্বৰ্ধিত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ দ্বাৰা 2013 সম্বৰ্ধিত। সন্ধ্যা মিলনগোষ্ঠী ওদালগুৰিৰ প্ৰথম বাৰ্ষিক বসন্ত উৎসৱত সম্বৰ্ধিত। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা সম্বৰ্ধিত। 59তম সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ দ্বাৰা সম্বৰ্ধিত। ডিমাকুছী সাহিত্য সভাৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলিত সম্বৰ্ধিত। ওদালগুৰি কবি সমাজৰ প্ৰতিষ্ঠাপক সভাপতি, বৰ্তমান উপদেষ্টা। 2017 চনত অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক ধেমাজি অধিৱেশনৰ কবিতাৰ অনুষ্ঠানত যোগদান আৰু কবিতা পাঠ। 2021 চনত ওদালগুৰি জিলা সাহিত্য সভাৰ কাব্য সাধনা বঁটা লাভ। অসমৰ বিভিন্ন ঠাইৰ সাহিত্যৰ অনুষ্ঠানত যোগদান। প্ৰায় 40খনৰো অধিক নাটত অভিনয় কৰি অভিনেতা ৰূপে পৰিচিত। ৰূপালী জাহাজৰ কবি হিচাপে ৰাজহুৱাভাৱে সমাদৃত।